গাইজ মোৰ নাম ৱাকিম, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৱাকিম ব্লগ। তো গাইজ আজি আমি গৈছোঁ শংকৰদেৱৰ জন্মস্থানলৈ। তো গাইজ ভিডিঅ'টো চাই থাকক, মোৰ লগত আছে ৰমজান। তো ফাইনেলি গাইজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মস্থান আছে আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰত, আৰু এতিয়া আৰু 2 মিনিটমান সময় পাছতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মস্থান তালৈ পাম। তো ফাইনেলি গাইজ আহি গ'লোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ। আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ভিতৰৰ পৰিৱেশটো দেখুৱাম। তো গাইজ যদি মোৰ চেনেল আপোনালোকে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো গাইজ এতিয়া আমি ভিতৰলৈ যাওঁ। তো গাইজ আপোনালোকে ভিতৰলৈ আহিলে এটা কথা মনত ৰাখিব যে গেটত লিখা আছে ছাইডত চাইকেল আৰু গাড়ী মটৰ ভিতৰত প্ৰৱেশ নকৰিব লৈ। তো গাইজ ভিতৰৰ পৰিৱেশ আপোনালোকে চাব পাৰে, কিমান ধুনীয়া পৰিৱেশ। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, আপোনালোকে ইয়াত আহি চাব পাৰে। তো ভিতৰৰ পৰিৱেশখিনি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাই দিলোঁ, আপোনালোকে চাব পাৰে। তো এই ঘৰটোৰ ভিতৰত আপোনালোকে চাব পাৰে ডাঙৰ 2খন ঢোল আছে। তো ৰাইজ এতিয়া আমাৰ ঘৰত যাবলৈ সময় হ'ল। তো আপোনালোকে চাব পাৰিলে ভিতৰত কি কি আছে। তো এইটো ভিডিঅ'ৰ জৰিয়তে আমি এইখিনি দেখিলোঁ।